Hello everyone, কি খবৰ আপোনালোকৰ? ভালেই আছে ন? মই ভালেই আছো। আজি আপোনালোকৰ কাৰণে আনিছে এটা সুন্দৰ টপিক, যিটো বৰ্তমান সময়ত ইয়াং জেনেৰেশ্যনৰ মাজত খুবেই ব্যয়বহুল আৰু জনপ্ৰিয়তা অৰ্জন কৰিছে। বাৰু এই টপিকটোনো কি? এতিয়া টপিকটোলৈ আহোঁ। আমাৰ মেইন টপিক হ'ল হ্যাপিনেছ। আমি সুখী হ'ব লাগে। সুখী হোৱাৰ আগতে আমি নিজকে কি কৰিব লাগিব? নিজকে সুখী কৰিব লাগিব, সুখী কৰি ৰাখিব লাগিব। তাৰ পাছতে আমি সেই সুখখিনি অনুভৱ কৰিব পাৰিম। তাৰ কাৰণে আপোনাৰ মনত যিমানবোৰ দুখ আছে, যিমানবোৰ আপোনাৰ মনত কিবা আছে, খেলি মেলি আছে, সেই সকলোবোৰ আঁতৰাই দিব লাগিব আৰু নিজকে এটা সুন্দৰ স্থিতিত আনিব লাগিব, য'ৰ পৰা আপুনি আপোনাৰ নতুন জীৱন এটা ষ্টাৰ্ট কৰিব। হয়নে বাৰু? এতিয়া ভাবক, এটা গেম খেলোঁ ন? যাওকচোন, এটা কাম কৰক হা। আপোনাৰ আগৰ পুৰণি ফটোটো আছে, 9 বছৰ, 5 বছৰ, 15 বছৰ। এবাৰ সেইখন চাই লওক। চালে ন? আৰু এতিয়া নিজকে এবাৰ চাওক। এতিয়া আৰু তেতিয়াৰ মাজত পাৰ্থক্য কি? তেতিয়া আপুনি সুখী আছিলে ন? আৰু এতিয়া আপুনি সুখী নাই ন? সুখী আছে, কিন্তু আগৰ নিচিনা আৰু সুখী আছে নে? নাই, কেতিয়াও হ'বই নোৱাৰে। কাৰণ তেতিয়া আমি মনেৰে সুখী হৈছিলোঁ, হেপিনেছবোৰ আমি ফিল কৰিছিলোঁ। কিন্তু এতিয়া সময় বাগৰিত সময়ৰ লগে লগে আমি নিজকে চেঞ্জ কৰি পেলাইছোঁ। আমাৰ নিজৰ সুখ, নিজৰ দুখ, নিজৰ সকলোবোৰ কথা আমি আনৰ ওপৰত ঠেলি দিছোঁ, যাৰ কাৰণে আমি এতিয়া সুখী হ'ব পৰা নাই। বিচাৰিছোঁ, কিন্তু আমি সুখী হ'ব পৰা নাই। কিয়নো নিজৰ যিটো চাবিকাঠি, সেইটো আমি আনৰ ওচৰত ৰাখিছোঁ। তাৰ পৰা চাবিকাঠিটো আনিব লাগিব, লকটো খুলিব লাগিব, তেতিয়াহে আমি হেপী হ'ম ন? ঠিকেই কৈছোনে বাৰু? আমি জীৱনটো কিমান দিন জীয়াম? আপুনি কিবা জানেনে? অফক'ৰ্চ জানে, কাৰণ আমি জীৱনটোৰ 20 বছৰ, 25 বছৰ অতিক্ৰম কৰিলোঁ। এতিয়া আমাৰ হাতত বেছি সময় নাই, অকণমান সময় আছে, যিখিনি আমি হাঁহিৰে, ফূৰ্তিৰে আৰু ধেমালিৰ মাজেৰে পাৰ কৰিব লাগিব। আৰু তুমি, মই, আপুনি সকলোৱে সুখেৰে থাকিব লাগিব। আমি কাকো বেয়া পাব নোৱাৰোঁ। বেয়া পাবৰ কাৰণে এতিয়া আমাৰ হাতত সময় নাই। আমি নোহোৱা টপিক এটাৰ ওপৰত আনৰ লগত অভিমান কৰি, ঠেহ কৰি, আনক বেয়া পাই সময়বোৰ কেলেই নষ্ট কৰি আছোঁ নো? কিয়? মই আপোনাক সুধিছোঁ, মই তোমাক সুধিছোঁ, কোৱা। অদৰকাৰী কথাবোৰ আমি টানি আনি নিজকে কিয় ঠেলিছোঁ? সেই কথাটোৰ পিনে নিজক কিয় দুখী হৈছোঁ? সুখী হ'বৰ কাৰণে বহুত কিবা নালাগে। অকণমান কথাৰ মাজেৰে আমি নিজৰ সুখী হ'ব পাৰোঁ, নিজকে সুখী কৰিব পাৰোঁ, নিজৰ সুখ তাৰ মাজত বিচাৰিব পাৰোঁ। আপোনাৰ মনটো বেয়া লাগিছে? এখন চেলফি তোলক, এটা দুটা মিউজিকেলি ভিডিঅ' কৰক। আৰু যদি বেয়া লাগিছে, তেতিয়াহ'লে গৈ দুটামান গেম খেলক, আপোনাৰ দুটা ফেভৰেট মিউজিক শুনক। চাব, আপুনি নিজেই ফিল কৰিব।